Hello guys and welcome back to my YouTube channel. আৰু আজি আমাৰ কলেজত ইলেকশ্যন চলি আছে সো এটা কোন জিকে কোন নিজিকে সো আমি বহুত এক্সাইটেড হৈ আছো যেহেতু মানে এখন মোৰ ফাৰ্ষ্ট ইলেকশ্যন হ'ব মানে এখন কলেজত আৰু হে আৰু আপোনালোকক দেখাই যাম ভিতৰত কি চলি আছে কি চলি থকা নাই কোন কেনেকৈ আছে তো সেইটো চাই থাকক এয়া ইলেকশ্যন ধামাকা চলি আছে ইয়াত ওকে 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 আমি এন্ট্রি মাৰিছো नमस्कार নিশ্চয় নিশ্চয় তুমি কৈ উঠিছা ভণ্টি ফটো তোমাৰ ফিলিংছ কেনেকুৱা হ'ব জনাই দিয়া কি কোৱা অনুভৱটো কেনেকুৱা আজি মোৰ অনুভৱটো একদম সুন্দৰ কিন্তু অলপ মনটো কনফিউজ হৈ আছে নাই নাই তই জিকপি থেংক ইউ অঁ তেতিয়া মই মানে ভোটটো দি থৈ আহোঁ যাক যাক দিওঁ বাৰু ফেভৰেট পাৰ্চনকেইটাক দি থৈ আহোঁ ভোটকেইটা আৰু আজি মই ভোট দি পোৱাই নাই চ' অলপ এক্সাইটেড হৈ আছোঁ কাক দিওঁ কাক নিদিওঁ তো অলপ পাছত লগ পাই মই ভোটটো দি আহিলোঁ আহি পেলাই মানে ফাৰ্ষ্ট টাইম আছিলোঁ অভিজ্ঞতাটো চ' মই ভালকৈ জনা নাছিলোঁ পিছত আকৌ জানিলোঁ কেনেকৈ দিব লাগে তো এতিয়া আছোঁ এনেকৈ তাত থাকি আমাৰ মানে কিয় ভোক লাগি গ'ল চ' আমি আমাৰ কলেজৰ কেণ্টিনখনত কিবা অলপমান আহাৰ গ্ৰহণ কৰিবলৈ আহিছোঁ গাইজ তো খাওঁ অলপমান কিবা খাই পেলাই পেটটো অলপমান ভৰাওঁ আৰু গাইজ এতিয়া আমি খাই লওঁ খাই পাই লগ পাই আছোঁ তো এতিয়া খাওঁ অলপমান ভোক লাগিছে যিহেতু খাই চাই মানে আমি যাওঁ কাৰণ ভোট গণনাৰ কাৰণে খুব বহুত টাইম আছে চ' আমনি লাগিছে থাকি এতিয়া আমি ঘৰত যাওঁ গাড়ী এখন মানে ইমান আৰামত যাই আছোঁ মানে নিজৰ গাড়ীটো একদম আৰু ভৰি চৰি উঠি পেলাই যাই আছোঁ আৰু এনেকৈ যাব পাৰে খুব ভাল লাগে মোক